এইকেইদিন যে ইমান বৰষুণ দিছে নহয়, আপোনালোকৰ ফালেও চাগে দিছে ন? ভিডিঅ'টো অৱশ্যে কেইদিনমানৰ আগৰ দিয়াহে আচলতে হোৱা নাছিলে। আৰু বৰষুণৰ বতৰ যদিও আমি কি ভাবিলোঁ জানে, এটা পিকনিক খাওঁগৈ। তাকে ভাবি সকলো ওলাই গ'লোঁ। আৰু বাটত যাওঁতে জানেনে, বৰষুণ মানে এৰাই নাই, এনেকুৱাকৈ আমি ওলাই গৈছোঁ আৰু ভাবিলোঁ যেতিয়াতো যাবই লাগিব ন, ভাবি মেলি নোযোৱাকৈ থাকিব নোৱাৰি। তাকে ভাবি আমি সকলো ওলাই ল'লোঁ। আৰু ৰাস্তাত যাওঁতেতো খাই যাব লাগিব, গতিকে আৰু ইয়াত দেখিছে নহয়, খাই গৈ আছোঁ আৰু বৰষুণৰ বতৰ। আৰু তাতে গৈ আৰু চাহ তাহৰ যোগাৰ হৈ গ'ল আমাৰ অৱস্থাটো চাব আজি কি হ'ল। তাকে আৰু ইয়াত দেখিছেনে, যেনে তেনে পাইছোঁগৈ তাকো বুলি এইটো দেই, মানে মুঠতে কোনোমতে আৰু মানুহকেইটা সোমাই লৈছোঁ। আৰু এনেকৈও আচলতে খাব লাগে, সদায়নো কিমান মুকলিকৈ খাই থাকিম ন ৰ'দৰ বতৰত, এনেকৈও খাই চাব লাগে কেতিয়াবা। আৰু বৰষুণ দিছে বুলিও মানে ইমান বেয়াকৈ দিছে নহয়, অলপ টাইমো ৰখা নাই, এনি টাইম মানে দিয়ে আছে আৰু তাতো মানে ঘৰ বিচাৰি পোৱা নাই, কাৰণ সেইদিনাও মানে বৰষুণতো পিকনিকৰ পাৰ্টি বহুত আছিলে। গতিকে আমি আৰু এইটোকে পালোঁ লাষ্টত, আৰু ছাতি তাতি লৈ তেনেকৈ আৰু মিলাই দিলোঁ আৰু যি কি নহওক। মানে আমি পলিথিন পিন্ধি হ'লেও খানা খামেই, কথা সিমানেই মানে। আৰু এইফালে এওঁলোকে একদম অকণমান জেগা অকণ উলিয়াই তাতে মানে ডিমকেইটা বইল কৰিব লাগিলে, মানে যোনে য'ত যেনেকৈ পাৰিছে আৰু। এইফালে ৰাইজে আকৌ তাতে গাহৰি মাংস ড্ৰাই ফ্ৰাই কৰিছে, আৰু এইফালে বনাই থকা হৈছে লোকেল মুৰ্গী। আৰু তাৰ মাজতে আমি আকৌ খাবলৈও লাগিছোঁ দেই, খোৱাটো মেইন ন। বৰষুণ দিয়ে যি দিয়ে পাছৰ কথা, মুঠতে আমি ধুনীয়াকৈ খাব লাগে আৰু। এইফালে ৰাইজে লগাত লাগি আছে, খাই আছে, যোনে যেনেকৈ পায় আৰু ওপৰৰ পৰা বৰষুণ পৰি আছে। তেনেকৈ আমি ধুনীয়াকৈ খানাটো খাই আহিলোঁ। খাওঁতে অৱশ্যে আমাৰ ৰাতিয়ে হ'ল, ভিডিঅ' কৰা নহ'ল, তথাপিও ভাল লাগিল। বৰষুণ দিলে যদিও খাই ভাল লাগিল দেই। আৰু আজিলৈ ইমানেই, আকৌ লগ পাম। আৰু যিসকলে মোৰ একাউণ্টটো নতুনকৈ চাইছে তেওঁলোকে প্লিজ ফ'ল' কৰি দিব। বাই।